Welcome to the leading site news. Bogijan ti steda long claim bang atum prabjin pen by nong nang pinangji pusiki hangpon. Aru cikloni paing ko re siangi Bogijan ti steda long cyclem bang pu bang pimati. Sai ka chong da tum ciklo jon thom by nong kilong le lapen irui pen ki pi pondration sang atasitami atiklo jon thom kilong le dera jok. Bogijan ti steda sa hempen mul phulani ti sted an armuchi jeng ke dampon. Armuchi jeng ke dampon hut lam theke chipaklang pon laki. Bogijan ti steda long sai ka choklem ka chong da tum ciklo jon thom by nong kilong le lapen ration sang atahai hui sitami kilong le dera jok. Alang litum hembrit ka chelang jia phan lapen kichoki junjia phan ka siksak to koklo. Lason si osomar lo ka pacharlia phan anpar ta kisoki un e ka chelang jia phan ka siksak thi dung si dolo puta lam thi chapaklang pon. Lasila bangso kisong penang pijok nang ji. Kilong nang jia bainong anta nang pinang polapen ration sang hai hui tami nang pinang popusi ke hang pon pado. Alang litum makiong nang pinang ji puta hang he. Alang litum kilong nang ji an ateng si che hang chot lasi laso ateng kilong jia phan tami lam thi chapaklang pon. Jong sila bangso putak thang nat ardi ke en pon ave pute ka pregang ding akko chi song pon thunang kok po lasi Andrew Yule COLTD pen balgana long sai ka chong dar lapen office staff atum aphan apor ateng sai ki claim anam lapen ration hai hui ki pipon ji aphan si choning ripon. মোৰ নামটো হৈছে পৰেশ কুমাৰ আৰু আজি আমাৰ এণ্ড্ৰুৱেল কোম্পানী বুলি ক'লে মানে অসমত 10খন বাগান আছে আৰু সেই 10খন বাগানে একেটা কণ্ডিশ্যনত চলি আছে আৰু সেইকাৰণে আজি সিদ্ধান্ত লোৱা হৈছে 10খন বাগানে সিদ্ধান্ত লৈছে ধৰ্মঘট কাৰ্যসূচী আৰু যিহেতু মানে আমাৰ যিটো ডেলিগেটেড দৰমহা দিয়ে মানে 3টামান দৰমহা এতিয়ালৈকে দিয়া হোৱা নাই আৰু আমি যিটো সাব ষ্টাফ বুলি কয় আৰু সাব ষ্টাফো মানে সময়মতে বেতন পোৱা নাই আৰু আমাৰ যিটো সংঘ আছে অসম চাহ মজদুৰ সংঘ আৰু তাৰ জৰিয়তে আজি আমি ধৰ্মঘট কাৰ্যসূচী লৈছোঁ যাতে এই কাৰ্যসূচী লোৱাৰ পিছত যাতে মেনেজমেণ্টে কিছু কথা বুজি পায় আৰু আমাৰ প্ৰাপ্যখিনি যাতে আদায় কৰে তাৰ কাৰণে আমি এইটো ব্যৱস্থা লোৱা হৈছে আৰু তেনেকুৱা বহুত সমস্যা আছে আৰু সেই সকলো সমস্যাৰ পৰা আমি মানে কোম্পানীৰ ফালৰ পৰা সা সুবিধা তেনেকুৱা পোৱা নাই ঘৰ দুৱাৰ ইত্যাদি কৰি বহুত তেনেকুৱা সুবিধা পোৱা নাই আমি আৰু সেইকাৰণে আজি আমি এই ধৰ্মঘট কাৰ্যসূচীটো লৈছোঁ আমাৰ মেইন ডিভিজন হৈছে মুৰফানী বাগান আৰু তাতে এতিয়া মানুহখিনি তাত যাব আৰু তাতে মিটিং হ'ব আৰু সিদ্ধান্ত প্ৰস্তাৱবিলাক লোৱা হ'ব তো বিশেষ তেনেকুৱা ক'ব লগা নাই হ'লেও আমাৰ মানুহখিনি মানে বহুত অসুবিধা পাইছে সময়মতে দৰমহা নোহোৱাৰ কাৰণে যিহেতু অকল মানে খাবলৈ পইচা লাগে সেইটো নহয় কিন্তু ল'ৰা ছোৱালী শিক্ষা দীক্ষা দিয়াটো পইচা লাগে আৰু আজিকালি টিপ দিব লাগে কিছুমানে স্কুটি লৈছে বাইক লৈছে ইনষ্টলমেণ্ট ভৰিব লাগে এনেকুৱা বহুত মানে অসুবিধা হৈছে আৰু হ'লেও মানুহখিনি মানে ধৈৰ্য ধৰি কাম বন কৰি আছে আৰু আজি অকস্মাতে মানে অসম চাহ মজদুৰ সংঘৰ জৰিয়তে আজি এই কাৰ্যসূচীটো লোৱা হ'ল আৰু সেই কাৰ্যসূচীৰ দ্বাৰাই যাতে যিজন মেনেজমেণ্ট আছে বা কোম্পানী আছে আমাৰ বাগানটো একচুৱেলি এণ্ড্ৰুৱেল কোম্পানী বুলি কয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্টাৰপ্ৰাইজ হ'লেও মানে লেনদেন বহুত মানে পৰিস্থিতি বেয়া হৈ গৈছে আৰু সেইকাৰণে আমি সমূহ ৰাইজে ওলাই আহিছোঁ আজি ইয়াৰ যোগেদি যাতে আমি আগৰ পৰা আমাৰ নাই আজি 3 বছৰ হয় মানে 3 বছৰমান হৈ গ'ল বাগানৰ পৰিস্থিতি এনেকুৱা হৈছে নহ'লে কিন্তু আগত এনেকুৱা হোৱা নাই তো যোৱাবাৰ আমাৰ মেনেজাৰৰ লগত আমি আলোচনা কৰিছিলোঁ মেনেজাৰে ক'লে যে আমাৰ এণ্ড্ৰুৱেল কোম্পানীৰ চেয়াৰমেন দিল্লী গৈছে আৰু তাতে লোন এপ্লাই কৰিবলৈ কিন্তু একো ৰেছপন্স নাপালে বুলি কৈছে
এতিয়া নতুন চৰকাৰ যদি কিবা বহে আকৌ এবাৰ এপ্লাই কৰিব জুলাই মাহৰ ভিতৰত যদি লোন পায় হ'লে বাগানৰ পৰিস্থিতিটো ভাল হ'ব আৰু যদি লোন নাপায় হ'লে বিক্ৰী লিষ্টত যাব বুলি ক'লে গতিকে মই ইয়াকে কৈ সামৰণি মাৰিছোঁ এই যিটো নেকি ৰাস্তাত যে আহিবলগীয়া হৈছে আজি আমাৰ 3 মাহ দিন ধৰি দৰমহা নাই ৰেচন পাতি একো নাই আমি বৰঞ্চ কামহে কৰিছোঁ কিন্তু দৰমহা নাই ৰেচন নাই আমি চলিবলৈ দিগদাৰ পাইছোঁ আমাৰ গোটেই ল'ৰা ছোৱালী ভৱিষ্যত নষ্ট হৈছে আমি ইহঁতক পঢ়া লিখা কৰিবৰ কাৰণে টকা পইচা দিব পৰা নাই আমি কাম কৰিছোঁ যদিও মানে আমাৰ পেটত ভোক লাগি আছে সেইটো কাৰণে আজি আমি এই ৰাস্তাত ওলাই আহিবলগীয়া হৈছে যাক যাক মজদুৰে তেওঁলোকৰ ঘৰত আজি কাৰোবাৰ ঘৰত চোলা জ্বলা নাই কাৰোবাৰ ঘৰত চাউলেই নাই এনেকুৱা পৰিস্থিতিৰ মাজত আমাৰ ৰাইজে আজি দিনবিলাক পাৰ কৰি আছে এনে এটা পৰিস্থিতি আমি মানে আজি তেওঁলোকে আমাক বাধ্য কৰাই দিছে তেওঁলোকে আমাৰ কাম লৈছে 8 ঘণ্টা মজুৰি কিন্তু সেই মজুৰিৰ বিনিময়ত আমাক আজি না দৰমহা দিছে না চাউল দিছে না আমাৰ ঘৰ দুৱাৰবিলাক ভালকৈ বনাই দিছে গতিকে তেনেধৰণৰ পৰিস্থিতি আজি আমাক দেখা দিয়ে আমি আজি হয়তো বেমাৰ এটা যদি হৈ যাওঁ তাতো আমি ভাল ধৰণৰ চিকিৎসা পোৱা নাই ট্ৰিটমেণ্ট পোৱা নাই টকা পইচা পোৱা নাই আমাৰ মানুহে তেনেকৈ বেমাৰ আজাৰতে কেকাই মৰিবলগীয়া হৈ আছে তো তেনে পৰ্যায়তে আজি আমি 3 দিন ধৰি ভুগিবলগীয়া হৈছে আমাৰ আই আপত্তিকেইটা লৈ পেলাই আমি মানে আমাৰ যিটো বাগিচাৰ কৰ্তৃপক্ষ আছিলে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ 3 আলোচনা কৰিছোঁ 3 আলোচনাত আমি তেওঁলোকে কৈছে যে বোলে আমি দিম তেওঁলোকে কাগজত চুক্তি স্বাক্ষৰো কৰি দিয়ে যে আমি দিম বুলি পেলাই কিন্তু এই 3 আলোচনা কৰা সত্ত্বেও আজিলৈকে আমাক মানে এই চুক্তি স্বাক্ষৰ যিকেইটা কৰা আছিলে সেইখিনি আজিলৈকে কাৰ্যকৰী নকৰিলে এই কাৰ্যকৰী নকৰাৰ কাৰণে আজি 3 দিন ধৰি দৰমহা নোপোৱাৰ কাৰণে ৰাইজে মানে বাধ্য হৈ পেলাই তেওঁলোকে আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে প্ৰয়োজন কৰিবলগীয়া হৈছে গতিকে সেইটো এটা মোৰ অনুৰোধ থাকিলে যে আজি আমি এই মিডিয়াৰ যোগেদি চৰকাৰক জনাব খুজিছোঁ আমাৰ ৰাইজক যেন তেওঁলোকে এটা উপায় দিয়ে আমাৰ এই মানুহখিনিক এই দুখীয়া মানুহখিনিক তেওঁলোকে এটা হতা দিয়ে আমি যেন চলি থাকিব পাৰোঁ আমাক বহুত বেছি নালাগে আমাৰ যিখিনি দিন মজুৰি কৰোঁ সেই দৰমহাখিনিকে দিয়ক ৰেচনটোকে দিয়ক আৰু আমাৰ যিখিনি পাবলগীয়া আছে PF গেছটি এইখিনিকে দিয়ক আমাক বহুত বেছি নালাগে আমি গোটেই হেৰিটো বিচৰা নাই এতিয়া আমি আমাৰ 500 আছে লেবাৰ হয় এই দিনতে 250 টকা পায় হয় পুৰুষবিলাকো 250 টকা সমান 3 মাহমান হৈছে এতিয়া আমাৰ দাবী আছিলে এই দৰমহা ৰেচন আমাৰ যিখিনি নেকি PF গেছটি থাকে সেইখিনি আমি সময়মতে পোৱা নাই টাইমলি জমা হোৱা নাই বুলি ক'ম যদি আমি আজি কাৰ্যসূচী এটা লৈছোঁ ধৰ্ণা কাৰ্যসূচী এটা যদি এইটো পদক্ষেপত তেওঁলোকে যদি আমাক হেৰি কৰি দিয়ে মানে আমাৰ যিখিনি দাবী আছে সেইখিনি পূৰণ কৰে তেতিয়াহ'লে আমি মানিম আৰু যদি নামানে তেতিয়া আমি ভৱিষ্যতে এটা জংগী আন্দোলন ল'বলৈ বাধ্য হ'ম আমিতো আজিৰ দিনটোহে কাম বন্ধ কৰিছোঁ এতিয়া আমি কালিৰ পৰা কামটো কৰি থাকিম যদি কাম কৰাৰ পিছত তেওঁলোকে যদি কোনো এটা সিদ্ধান্ত নলয় তেতিয়া আমি আকৌ আলোচনা কৰি পেলাই বেলেগ এটা পদক্ষেপ ল'বলৈ বাধ্য হ'ম আৰু আমরা বাগানে কাম করি কিন্তু একটু সুবিধা নাই পাই আর রেশন পাতি নাই পাই দরমা নাই পাই ওটা কারণে আমরা আজি এই রাস্তা মে আমার রোদে হলো আমরা প্রসেসন করতে হচ্ছে আর কষ্ট করি কে উলাহি যাতে আমরা সব আয় পাইগুলা পাবো ওটা কারণে আমরা আগবাড়ি কে উলাহি মানে করতে